Next level experience. মজা Hi guys, what's up guys welcome back to my YouTube channel. আজি হৈছে 2021 চনৰ শেষৰটো দিন 31 ডিচেম্বৰ। আজি আমি কৰবালৈ যাব ওলাইছো এয়া আমাৰ লগত আছে কুলদীপ এয়া কুলদীপ আছে। এই আমি মানে ক'ত যাই আছো কি কৰি আছো আপোনালোকক কওকচোন দেখুৱাই আছো। আপোনালোকে চাই থাকক আচলতে ভিডিঅ'টো শেষলৈকে চাই থাকক। এনেকৈ আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ আৰু পামে আৰু বেছি দূৰ নাই, আমি আমাৰ লক্ষ্যস্থান পাই যাম। আপোনালোকে ধৈৰ্য ধৰক, চাই থাকক। আৰু আহি আহি আমি পাই গ'লোঁ প্ৰৱেশ দ্বাৰ পাই গ'লোঁ কালদিয়া বনানীৰ। আৰু আহক আমাৰ লগতে আহক। আহক, আমি সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ, আমাৰ লগত চাই থাকক। আৰু ইয়াত কি কি আছে, কি কি কৰিব পাৰে, কোনে কি খালে কি নাখালে, ইয়াত মানে কি আমি সকলোখিনি আপোনালোকক দেখুৱাম। আহক, আপোনালোকে চাই থাকক। কালদিয়া বনানীত আছো, আহি পালোঁ এইমাত্ৰ আহি পালোঁ। তে গেট পাছ দিব লাগে, বাইকৰ বাছৰ গাড়ী যি গাড়ী আনে সেই লৈ গাড়ী লৈ কিবা এটা দিব লাগে। আপোনালোকক কৈ আছোঁ তাৰে বিষয়ে অলপমান। মানে কি ইয়াতে মই বাইক আনিছোঁ, মই 20 টকা পাইছোঁ, আপোনালোকে 1 টকাও নেদলাক। দেখছি কি মানুহ এইগিলা দিবা লাগিব, 20 টকাটোৰো ভাগ দিবা লাগিব। দিবা লাগিব, তোক দিবা ভাই লাগিব। চিখৰ টিখৰ খুৱাই আছোঁ, টেনশ্যন ল'ব নালাগে। বাকী আমি আপোনালোকক অল গোটেই দেখি আছোঁ। দতাই 7 টকা 8 টকা দিলে হ'ব, বেছি নালাগে। গাইছ, এইটো হৈছে জিৰণি চৰা। ইয়াত মানে আৰু বাঁহৰে আৰু সকলোখিনি বাঁহৰে। ইয়াত মানে আৰু বহিব পাৰে, অলপ জিৰণি ল'ব পাৰে। একদম মজা বনাইছে, কিন্তু একদম আল্টিমেট। सामान 5 सोचा नहीं दो बार इन शहरों की गिरफ्त से भगा मैं एक गहरी सांस लेके सब भूला भाई जादू सा है कुछ इस हवा में झंझट ইয়াত ধুনীয়াকৈ লিখা আছে কালদিয়া বনানী বুলি, ধুনীয়াকৈ আৰু জাপি তাপি আছে, গামচা গামচা আছে, বঢ়িয়া। ইয়াত এইখন সৰু ল'ৰা ছোৱালীৰ কাৰণে জাম্পিং টেবুল দিয়া আছে। ইয়াত মানে 30 টকাকৈ লয়, 10 মিনিট সময়। ইয়াত 10 বছৰৰ তলৰ ল'ৰা ছোৱালীবিলাকে তাৰমানে
হয় নেকি অ ফুৰিব গৈছে তাৰমানে অ ঠিকে আছে মাংস বনাই আছে বঢ়িয়াকে বঢ়িয়া বঢ়িয়া লোকেল মুৰ্গী পুৰা বগৰী চগৰী চব লৈ আহিছে পুৰা দাদা কাল দিয়া বনাই লৈ স্বাগতম থাকিল ইয়াতো এটা পাৰ্টি আছে আমাৰ মানে আমি এতিয়া বটিং কৰি আছো এই আমাৰ এই কুনো হেণ্ডেল চাম্বি আছে পেডেল মাৰি আছে টিংকু পেডেল মাৰি আছে মানে কি ইয়াত 100 টকাত 4জন উঠিব পাৰি বটিং কৰিব পাৰি 4জনে বটিং কৰিব পাৰি আৰু ইয়াত মানে আধা ঘণ্টা বটিং কৰিব পাৰি আপোনালোকে আহক আপোনালোকে আহি ইয়াত এনজয় কৰক বটিং কৰক 100 টকাত 4জন আধা ঘণ্টা বহুত হৈ যায় আমি এতিয়া বটিং কৰি আছো ইয়াত ধুনীয়া লাইভ একদম কোনো কিবা কৈ দিয়া নেক্সট লেভেল এক্সপিৰিয়েন্স মজা মজা বঢ়িয়া একদম বঢ়িয়া দেই মজা পুৰা মজা ফিলিং আমি বহুত টাইম ৰখি ৰখি পাইছো পটখেন বহুত মানুহ উঠি আছিল অৱশেষত আমিও পালো তাৰমানে জেগা এতিয়া বঢ়িয়া আছে ফুৰি আছো পুৰা একদম পাৰে পাৰে বঢ়িয়া এনজয় বঢ়িয়া বঢ়িয়া চাই থাকক আৰু চাই থাকক গাইজ একদম মোৰ ফালৰ পৰা কৈছো আপোনালোকক একে আহক আপোনালোকে এনজয় কৰক আপোনালোকৰ খৰচা বহুত কমি যায় ইয়াত মানে কি জাগা বহুত বেছি সৰু নহয় জাগা বহুত ডাঙৰ আছে আপোনালোকে বটিং এনজয় কৰক ইফালে নাইট কেম্প আছে ৰাতি থাকিব পাৰিব আপোনালোকে দিনতো থাকিব পাৰিব আপোনাৰ নাইট কেম্পত থাকিব পাৰিব ইফালে আপোনাৰ ধুনীয়া ধুনীয়া প্লেচ আছে আপোনালোকে ফটোশ্বুট কৰে ধুনীয়া আৰু একদম তাৰমানে কি ওচৰতে আমাৰ কম খৰচাত বহুতখিনি তাৰমানে কি পাব ইয়াতে ফিলিংছ যিহেতু খানা খোৱাৰ কাৰণে আহে যায় খানা খালি এনেও তাৰমানে জাগা চাওঁতো এনে হৈ যায় জাগা চাওঁৰ কাৰণে এক্সট্ৰাকৈ যাওক খানা খোৱাৰ কাৰণে এনে টাইপৰ প্লেচত আহক আপোনালোকে একদম আল্টিমেট মোৰ বন্ধুবোৰে ক'ব বঢ়িয়া বঢ়িয়া বৰ্ডিং কৰা হ'ল আৰু বহুত ভাগাত ধৰি গ'ল আৰু কিমান আৰু কৰিম আৰু বাপৰে বাপ ভাগাত ধৰি গ'ল আৰু হ'ল আৰু কেনে লাগিল তোমাৰ লগত কেনে লাগিল তোমাৰ তোমাৰ মজা তো ফাইনেলি আমাৰ বহুত ঘূৰি বাকি ওলাই আহিলোঁ এতিয়া আমি ঘৰলৈ যাম আৰু ডেকা কি ক'ব এনজয় কৰিলোঁ বহুতখিনি এনজয় কৰিলোঁ ভাল লাগিল আৰু আপোনালোকে আহক ইয়াতে বহুত মানুহ আহিছে আজি 31 Last তাৰিখ আৰু আজি ডিচেম্বৰ লাষ্ট আজি আৰু বহুতখিনি মানুহ আহিছে ইয়াতে আহিছে আৰু এনজয় কৰি আছে কম খৰচত জব্দ খানা চবৰে আজিকালি আৰু এনেকুৱা হৈ গৈছে পইচা পাতিৰ ইনকামটো কম হৈ গৈছে সেইকাৰণে খৰচ পাতি কৰিবৰ কাৰণে ইয়াতে মানে কি চিম্পুল আৰু বহুত কম খৰচত আপোনালোকে এনজয়টো পায় ফটোগ্ৰাফ যি কৰে আৰু চব এলেকাও ভাল এলেকাখিনিও ভাল এলেকা আৰু আপোনালোকে আহক ইয়াত মানে কি ইয়াত হয়তো যেতিয়া আহিব পাৰিব আৰু কথা নাই ইমান চিম্পুল জেগা তো ভিডিঅ'টো চাই কেনে মানে ক'ব কমেণ্টত জনাবচোন ভিডিঅ'টো জেগাখিনিৰ কথা অলপ জনাই দিব আৰু লাইক চাইকো কৰি দিব তো বাই বাই ছাবস্ক্ৰাইবো কৰি দিব বাই বাই নাই তোমাৰ বাই বাই আৰু নেক্সটত লগ পাই আছো আৰু নেক্সট ভিডিঅ'ত লগ পাই আছো